মই ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মই Edu Creations চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে নাম্বাৰ লৈ আহিছোঁ। তোমালোকে মন দি চাবা দেই। নাম্বাৰ মানে হৈছে সংখ্যা বা বচন। ব্যাকৰণত নাম্বাৰক কি বুলি কোৱা হয়? বচন বুলি কোৱা হয়। কিন্তু সহজ অৰ্থত নাম্বাৰ মানে হৈছে সংখ্যা। যেনে ধৰা 1 2 3 4 ইত্যাদিক আমি কি বুলি কয়? নাম্বাৰ বুলি কোৱা হয়। অসমীয়া ব্যাকৰণত বচন যেনেকৈ দুবিধ, ঠিক তেনেকৈ ইংৰাজী ব্যাকৰণতো নাম্বাৰ দুবিধ। এক নম্বৰটো হৈছে সিঙ্গুলাৰ নাম্বাৰ আৰু দুই নম্বৰটো হৈছে প্লুৰেল নাম্বাৰ। এটা সিঙ্গুলাৰ নাম্বাৰ কাক কয়? সিঙ্গুলাৰ নাম্বাৰ মানে হৈছে যিবিলাক নাউন বা প্ৰনাউনে এটা বা এজনক বুজায়, তেনেবিলাক নাউনক কি বুলি কয়? সিঙ্গুলাৰ নাম্বাৰ। আৰু প্লুৰেল নাম্বাৰ হৈছে যিবিলাক নাউন বা প্ৰনাউনে দুটা বা তাতোকৈ অধিক সংখ্যক বুজায়, তেতিয়া তাক কি বুলি কয়? প্লুৰেল নাম্বাৰ বুলি কোৱা হয়। সিঙ্গুলাৰ নাম্বাৰক প্লুৰেল নাম্বাৰ কওঁতে কেইটামান নিয়ম মানি চলিব লাগে। টেবুল নাম্বাৰ 1ত মানে কিছুমান সিঙ্গুলাৰ নাম্বাৰৰ শেষত মানে এছ যোগ কৰি যে প্লুৰেল নাম্বাৰ হয়, মই সেয়া বিষয়ে কৈছোঁ, তোমালোকে মন দি চাই যাবা। ভিডিঅ'টোলৈ যদি প্ৰথমবাৰলৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা, কমেণ্ট কৰিবা। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিবা, তেতিয়াহে তোমালোকে বুজি পাবা। তেতিয়াহ'লে আমি চাওঁচোন ব'লা। টেবুল নাম্বাৰ 1 সিঙ্গুলাৰ নাম্বাৰ, এয়া প্লুৰেল নাম্বাৰ। এইকেইটা মই লিখি থৈছোঁ, তোমালোকে চাবা। সিঙ্গুলাৰ নাম্বাৰ ইয়াৰ লগত মানে কি যোগ কৰিলে প্লুৰেল হ'ব? বয়ৰ লগত এছ যোগ হ'ব। কিছুমান সাধাৰণ কিছুমান মানে উদাহৰণ আছে যিবিলাকত অকল এছ যোগ হ'লে প্লুৰেল নাম্বাৰ হয়। এতিয়া চোৱাচোন, বয়ছ, এইটো প্লুৰেল নাম্বাৰ হৈ গ'ল। ডগছ, এইটো ডগ মানে এটা ডগৰ কথা কৈছে, এই ডগছ মানে বহুত ডগৰ কথা কৈছে, বহুত ডগ মানে বহুত কুকুৰ আছে। কাউ মানে এজনী গৰুৰ কথা কৈছে, কিন্তু এই কাউচ মানে বহুতবোৰ গাই গৰুৰ কথা কৈছোঁ। বুক মানে এখন কিতাপৰ কথা কৈছে। বুকছ মানে হৈছে বহুতবোৰ কিতাপ আছে ইয়াত, দুখনতকৈ বেছি, সেই তেনে ক্ষেত্ৰত বুকছ হৈছে। পেইন এটা কলমৰ কথা কৈছে। এই পেইনছ মানে হৈছে এটাতকৈ বেছি, মানে দুটা বা তাতোকৈ বেছি আছে। হেণ্ড মানে এখন হাতৰ কথা কৈছে। হেণ্ডছ ইয়াতে এছ দি দিয়াৰ লগে লগে হেণ্ডছ হৈ গ'ল। ইয়াত মানে ইয়াত এখন হাত, ইয়াতে হেণ্ডছ মানে কেইবাখনো হাত, মানে এখনতকৈ বেছি দুখনো হ'ব পাৰে, তিনিখনো হ'ব পাৰে। এনে ক্ষেত্ৰত কি হয়? হেণ্ডছ এছ যোগ হয়। এনেদৰেও সিঙ্গুলাৰ নাম্বাৰ প্লুৰেল নাম্বাৰ হয়। সিঙ্গুলাৰ নাম্বাৰ হৈছে একবচন, প্লুৰেল নাম্বাৰ মানে হৈছে বহুবচন। আকৌ এনে কিছুমান সিঙ্গুলাৰ নাম্বাৰ আছে যিবিলাকৰ শেষত ডাবল এছ থাকে, নহ'লে এছ এইচ থাকে বা চি এইচ থাকে, আৰু নহ'লে এক্স থাকে। তেনেকুৱা নাউনক যদি আমি প্লুৰেল নাম্বাৰ কওঁ, তেতিয়াহ'লে এই ৱৰ্ডৰ লগত কি হ'ব? ই এছ যোগ হ'ব। এতিয়া সিঙ্গুলাৰ নাম্বাৰ এইটো হ'ল গ্লাছ, ইয়াত ডাবল এছ আছে, সেইবিলাক ক্ষেত্ৰত কি হ'ব? ই এছ যোগ হ'ব। এতিয়া গ্লাছেছ হৈ যাব। GLASSES, ইয়াত এইবিলাকৰ ক্ষেত্ৰত ই এছ যোগ হ'ব। এইটো ক্লাছেছ, ডাবল এছ ই এছ। ফিছ, ইয়াত এছ এইচ আছে নহয়নে? তেনে সেইকাৰণে ফিছেছ হ'ব। FISHES। এই ডাবল এছ, এছ এইচ, চি এইচ, এক্স এইবিলাক থাকিলে কি হ'ব? ই এছ যোগ হয়। এতিয়া ডিছ কি হ'ব? ডিছেছ হ'ব। DISHES। চাৰ্চটো কি হ'ব? চাৰ্চেছ হ'ব। চি এছ আছে ন, সেইকাৰণে ই এছ হ'ব। এইটো ব্ৰাঞ্চটো কি হ'ব? ব্ৰাঞ্চেছ, BRANCHES, হয়নে? ইয়াত চি এছ আছে, সেইকাৰণে ই এছ হৈছে। ফক্সটো কি হ'ব? ফক্সেছ হ'ব। কেলৈ? ইয়াত এক্স আছে, সেইকাৰণে ই এছ হ'ল। চেনেলটোলৈ যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে মই বনোৱা ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। গতিকে যদি লাইক কৰা নাই, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে মন দি চাবা দেই, তেতিয়াহে তোমালোকে সহজে বুজিব পাৰিবা। এইখিনিতে মন কৰিবলগীয়া কথা যে যদিহে কিছুমান সিঙ্গুলাৰ নাউনৰ শেষত ৱাই থাকে, আৰু ৱাই আগত যদি কনচনেণ্ট থাকে, তেতিয়া তেনে নাউনৰ কি হ'ব? ৱাই ঠাইত আই দিব লাগিব আৰু লগতে ই এছ দি যোগ দিব লাগিব, আৰু তেতিয়া সি প্লুৰেল ফৰ্মৰ হৈ যাব, মানে বহুবচন হৈ যাব। এতিয়া সিঙ্গুলাৰ নাম্বাৰ ধৰা বেবী,
হয়নে ইয়াৰ শেষতো কি আছে y আছে আৰু তাৰ আগত কি আছে b টো হ'ল কনসনেন্ট গতিকে তাক যদি আমি প্লুৰেল কওঁ তেতিয়াহ'লে কি হ'ব এই y ঠাইত কি হ'ব I হ'ব আৰু লগতে কি হ'ব es যোগ হ'ব তেতিয়া ই বহুবচন হৈ যাব মানে প্লুৰেল নাম্বাৰ হৈ যাব এতিয়া বেবিটো কি হ'ব b a b টো কনসনেন্ট নহয় জানো তাত কি হ'ব বেবি হয় না তাত কি হ'ব I হ'ব y টো ঠিক হয় I হয় আৰু লগতে es যোগ হৈ যাব সেইটো হ'ল বেবিজ এতিয়া হৈ গ'ল এইটো প্লুৰেল নাম্বাৰ মানে কেলে যদি হে y থাকে শেষত আৰু তাৰ আগত যদি কনসনেন্ট থাকে y টো উঠি পেলাই I হ'ব আৰু লগতে কি হয় বহুবচন কৰিব কাৰণে es যোগ হৈ যাব বেবিজ বুজিলা এতিয়া চোৱা এতিয়া লেডি হে একেদৰে এইটো y টো হেতু y আছে গতিকে y টো উঠি I হ'ব কেনে গম পালো তাৰ আগতে যে কনসনেন্ট দি হয় না তেতিয়াহ'লে কি হ'ব I আৰু লগতে বহুবচন কাৰণে es যোগ হ'ব এতিয়া লেডিটো কি হ'ব লেডিজ LADIES লেডিজ বহুবচন হৈ গ'ল এতিয়া ফ্লাই একেদৰে ফ্লাইটো কি হৈ যাব ফ্লাইজ FL y টো ঠিক হ'ব I আৰু লগত কি হ'ব es হয় না থাইছ হৈ গ'ল এতিয়া সিটিটো কি হ'ব CIT y আছে না y ঠাইত কি হ'ব I আৰু লগত কি যোগ হ'ব es মানে বহুবচন হ'বলে es যোগ হ'ল সিটিজ বুজিলা এটা ক্ৰাইটো কি হ'ব CR y ঠাইত কি হয় বুলি কৈছো I আৰু লগত কি যোগ হয় es বহুবচন es এটা হৈ গ'ল ক্ৰাইছ বুজিলানে এতিয়া তোমালোকে ভিডিওটো মানে শেষলৈকে মন দি চাই যাবা তেতিয়াহে তোমালোকে বস্তুটো বুজি পাবা আৰু ভিডিওটো বাৰে বাৰে চালেহে তোমালোকে সহজে বুজিব পাৰিবা এনেকুৱা কিছুমান নাউন থাকে যিবিলাক নাউনৰ শেষত মানে কি হয় ৱৰ্ডটোৰ শেষত মানে এফ থাকে বা এফি থাকে আৰু তেনেকুৱা হ'লে তেতিয়া এফ বা এফি সলনি VES যোগ কৰিব লাগে তেতিয়া প্লুৰেল নাম্বাৰ হৈ যাব এইটো CALF ইয়াত এফ আছে নাই এই এফটো ঠাইত কি হ'ব VES যোগ হ'ব যেনেকৈ কি হ'ব CAL এতিয়া আমাৰ এফটো উঠি যাব তাৰ ঠাইত কি হ'ব VES মনত ৰাখিবা এফ থাকিলে VES যোগ হ'ব এফি থাকিলেও VES যোগ হ'ব বহুবচন কৰোঁতে এতিয়া লিভটো কি হ'ব LEAF আছে নাই এইটো এফটো উঠি যাব তাৰ ঠাইত কি হ'ব VES তেতিয়া লিভছ মানে এইটো বহুবচন বুজালে এইটো লিফে এটা একেলা পাতৰ কথা ক'লে এইটো লিভছে বহু পাতৰ কথা বুজালে এতিয়া নাইফ এইটো এফি আছে না এফি থাকিলে কি হ'ব উঠি যাব তাৰ ঠাইত কি হ'ব VES হ'ব এতিয়া নাইফটো KNI এতিয়া এফিটো ঠাইত কি হ'ব VES নাইফছ গম পালা এতিয়া এফি উঠি কি হৈছে VES এতিয়া ৱাইফ এইটো এফি আছে গতিকে ইয়াত উঠি পেলাই কি হ'ব VES WI এফটো ঠাইত কি হ'ব VES ৱাইফছ গম পালা এয়া হৈছে গতিকে এতিয়া তোমালোকে এনেদৰে এই ভিডিওটো বাৰে বাৰে চাই থাকিবা তেতিয়াহে তোমালোকে মনত ৰাখিব এই ভিডিওটো বাৰে বাৰে নাচালে নহ'লে মনত নাথাকিব কিছুমান আকৌ সিঙ্গুলাৰ নাম্বাৰক প্লুৰেল নাম্বাৰ কওঁতে মাজত যদি ভাৱেল থাকে সেই ভাৱেল সলনি কৰিব লাগে তেতিয়া তেনেকুৱা কিছুমান মই উদাহৰণ দিছোঁ মই চাবাচোন মেন MAN ইয়াৰ মাজত এটো এইটো কি ভাৱেল এইটো সলনি হয় যদি সলনি কৰি দিওঁ তেতিয়া আমাৰ কি হ'ব প্লুৰেল হ'ব মেনটো বহুবচন কি হ'ব মেন MEN হৈ গ'ল ওমেন এইটো MAN ইয়াত কি সলনি কৰিছোঁ ভাৱেলটো সলনি কৰিছোঁ WOMEN ওমেন এইটো ওমেনে এগৰাকী মাইকী মানুহৰ কথা কৈছে ওমেনে এগৰাকী MEN বহুগৰাকী মাইকী মানুহৰ কথা কৈছে এইটো টুথ হয়নে এইটো এতিয়া ভাৱেলটো সলনি হ'ব টুথটো কি হৈ যাব টিথ TEETH টিথ ফুট এইটো ভাৱেল সলনি হৈও প্লুৰেল নাম্বাৰ হয় এইটো ফুটটো কি হ'ব ফিট FEET কিছুমান এনেকুৱা সিঙ্গুলাৰ নাম্বাৰ আছে যাৰ মাজত ভাৱেল থাকে সেই ভাৱেলক সলনি কৰি দিলেই ই প্লুৰেল নাম্বাৰ হৈ যায় এতিয়া এইখিনি বুজি পালা যদি এতিয়ালৈকে তোমালোকে চেনেলটো লাইক কৰা নাই লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা